নমস্কাৰ আজি হৈছে 9 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱত কৰাইছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজি আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক বিশেষ ভাল খবৰ হয় বন্ধুসকল আজি কৰক এই কাম লাভ কৰক 10 লাখ টকাৰ ঋণ হয় বন্ধুসকল প্ৰতিগৰাকী আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে আইছে ইতিমধ্যে ভাল খবৰ আপুনি এটা কাম কৰিলে লাভ কৰিব 10 লাখ টকা আধাৰ কাৰ্ড দেখুৱালে লাভ কৰিব লাখে লাখে টকা কিদৰে আৰু কোড কৰিব আবেদন জানি লওক ব্যৱসায় কৰিবলৈ আপুনি লাভ কৰিব মূলধন 10 লাখ টকা পৰ্যন্ত ঋণ লাভৰ সুবিধা আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে 25% পৰা 35% পৰ্যন্ত পাব ৰাজসাহায্য আধাৰ কাৰ্ডৰ গৰাকীয়ে অনলাইন যোগে কৰিব পাৰিব আবেদন মুকলি কৰা হৈছে PMEGP পৰ্টেল প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰামৰ অধীনত লাভ কৰিব এই আঁচনিৰ অধীনত ধন লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ যুৱ ব্যৱসায়ী সহায় কৰাৰ লক্ষ্যৰে প্ৰদান কৰা হৈছে PMEGP ঋণ গাঁও অঞ্চলৰ লোকে লাভ কৰিব 35% পৰ্যন্ত ৰাজসাহায্যৰ সুবিধা চহৰ অঞ্চলৰ লোকে লাভ কৰিব 25% ৰাজসাহায্য ঋণৰ বাবে ভিজিট কৰক PMEGP পৰ্টেলত গৈ জমা দিয়ক প্ৰয়োজনীয় নথিপত্ৰ আৰু পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ নেপালত ভয়ংকৰ বান পৰিস্থিতি 62 জন লোকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে পুনৰ ভয়ংকৰ বান পৰিস্থিতি ভয়ংকৰ বানৰ ফলত 62 জন লোকৰ মৃত্যু হৈছে নেপালত বান দুৰ্যোগে বিধ্বংসী ৰূপ ধাৰণ কৰিছে নাৰায়ণী বাগমতী ত্ৰিশুলী মেঘৰিকে ধৰি নেপালৰ আটাইকেইখন নদী বিপদসীমাৰ ওপৰেৰে বৈছে নেপালত ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে বতৰে ভূমিস্খলন বানপানী আৰু বজ্ৰপাতৰ ফলত বৰ্তমানলৈকে 62 জন লোকৰ মৃত্যু ঘটিছে সমগ্ৰ নেপালৰ 45টা পৰত বানপানী আৰু ভূমিস্খলনৰ ফলত যাতায়াত ব্যাহত তন্য জিলাৰ চিগদিখোলাত প্ৰচণ্ড অসুতত আবদ্ধ বহু লোক আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনীতিক ক্ষেত্ৰত এক বিশেষ ভয়ংকৰ খবৰ হিন্দুক অপমান কৰা নাই ৰাহুল গান্ধীৰ ভাষণৰ ভুল ব্যাখ্যা কৰিছে বিজেপিয়ে ৰাহুল গান্ধীয়ে কোনো হিন্দু ধৰ্মক বিৰোধিতা কৰা নাই ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে হিন্দুত হিংসাৰ কোনো স্থান নাই ৰাহুল গান্ধীৰ আধা মন্তব্যক বিয়পোৱাটো এটা অপৰাধ এনে কাম কৰাসকলক শাস্তি দিয়া উচিত ৰাহুল গান্ধীক সমৰ্থন স্বামী অভিমুক্তেশ্বৰানন্দ সৰস্বতীৰ সদনত বিজেপিক কঠোৰ সমালোচনা কৰিছিল ৰাহুল গান্ধীয়ে বিজেপি RSS হিন্দু সমাজৰ প্ৰতিনিধি নহয় বুলি কৈছিল ৰাহুলে আৰু পৰৱৰ্তী খবৰটো হৈছে যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ চৰকাৰী ঘৰ লাভ নকৰাসকললৈ আহিছে ভাল খবৰ আপুনি এতিয়াও লাভ কৰা নাই নেকি চৰকাৰী ঘৰ লাভ নকৰাসকলৰ বাবে আহিছে ইতিমধ্যে ভাল খবৰ দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ চৰকাৰী শৌচালয় দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি PMAYৰ ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয় ইতিমধ্যে দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ PMAYৰ গৃহ প্ৰথমখন কেবিনেটতে PMAYৰ ঘৰক লৈ লোৱা হৈছে সিদ্ধান্ত গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা